নমস্কাৰ দৰ্শক মণ্ডলী মই জ্যোতিস্মিতা দাসে আপোনালোকক শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে উত্তৰ গণকাৰী শ্ৰী শ্ৰী কালী পূজা উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। And I am Rishik Roy from ECP, and together we welcome you to ECP Cultural Evening. So, ladies and gentlemen, ECP is a platform for students to attain complete personality development. দৰ্শক মণ্ডলী আপোনালোকক ইচিপি সম্পৰ্কে অৱগত কৰিব বিচাৰোঁ। ইচিপি হৈছে একমাত্ৰ অনুষ্ঠান য'ত শিক্ষা আৰু সাংস্কৃতিক দুয়োটা দিশতে সমান্তৰালভাৱে ছাত্ৰ ছাত্ৰী তথা ব্যক্তিৰ ব্যক্তিত্ব সাধনৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আহিছে। In the ECP sector, our courses are spoken English, abacus mental maths, handwriting, computer and job interview training. আৰু সাংস্কৃতিক দিশত আগবঢ়োৱা বিষয়সমূহ হৈছে বিহু নাচ, আধুনিক নৃত্য, সত্ৰীয় নৃত্য, কথক, ভাৰত নাট্যম, গীটাৰ, এংকৰিং আৰু অভিনয়। So, ladies and gentlemen, without any further delay, let's call on our stage. Our first performance of the night is a welcome song by Bornagar Hongit Vidyalaya. আহক দৰ্শক মণ্ডলী অনুষ্ঠানটি আমি আৰম্ভ কৰোঁ বৰ্ণগাঁও সংগীত বিদ্যালয়ৰ শিল্পীসকলৰ দ্বাৰা পৰিৱেশিত এটি সমবেত সংগীতেৰে।